এইকেইদিন ইমান গৰম দিছে। আজি ৰ'দটো যদিও কম, গৰমটো সেই একে। আজিৰ চব্জি এটা বনাবলৈ মানে কি দুপৰীয়া সাজত পনীৰ খাম বুলি ভাবিলোঁ, তাকে ভাবিলোঁ এটা ভিডিঅ' কৰি দিয়া যাওক। আৰু এয়া মই তেলত পনীৰ কেইকোটৰ ভাজি লৈছোঁ স্লাইট নিমখ দি। আৰু পেষ্টটোৰ কাৰণে মই লৈছোঁ বিলাহী, পিঁয়াজ, নহৰু, জলকীয়া। এইখিনি ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি ল'ম। তাৰপিছত ঠাণ্ডা হ'বলৈ দি কিনে এতিয়া পেষ্টটো বনাই ল'ম। আৰু ভাজি থোৱা পনীৰৰ পৰা এখুটা চুই কৰি খুৱাই যায় দিয়কচোন। আৰু গৰমটো ইমানেই, এইখিনি কিবা গ্লুকন দি নে কিবা এটা আছিলে, তাকে খাই দিলোঁ। তাৰপিছত আকৌ ইয়াত পনীৰৰ চব্জিটো বনাবৰ কাৰণে আকৌ 2টা পিঁয়াজ দিছোঁ, নৰসিংহৰ পাত দিছোঁ আৰু বনাই থৈ দিয়া পেষ্টটো এড কৰি দিলোঁ। ইয়াতে মই অকণমান বাটাৰ দিছোঁ, বাটাৰটোৱে ফ্লেভাৰটো অলপ বেলেগ কৰি দিয়ে। আৰু এইটো একদম ইজি এণ্ড কুইকলি হোৱা এটা ৰেচিপি আৰু বহুত কম ইনগ্ৰেডিয়েণ্টছতে হৈ যায়। এতিয়া ভাজি থৈ দিয়া পনীৰ কেইকোটৰ এড কৰি দিলোঁ। মই মটৰ বা কাবুলী বুটতকৈ এনেকৈ মানে পনীৰৰ চব্জিটো খাই বেছি ভাল পাওঁ। আপোনালোকে কেনেদৰে খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাব। তো আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।